কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ বনৰ মধ্যে কুটিৰতে সীতা দেৱী কেৰি অ ৰামে খেদে স্বৰ্ণ মৃগ হাতে ধনু ধৰি হে ৰাম ৰাম বল
সবাইনে দেখি লক্ষ্মণ বনে চলি গইলা ও তেতিখনে দুষ্ট রাবণ কুটিৰে পখিলা ৰাৱণ হৈ ভিখাৰী আহিল ভেষ ধৰি হাতত কমণ্ডলু লৈ কুটিৰৰ চতালত আহি প্ৰৱেশিলে সীতাই ঘৰিবলৈ